ৰিয়েল নিউজ অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি উপস্থিত আছোঁ মঙলদৈৰ নিকটৱৰ্তী আউলাচুকা গাঁও পঞ্চায়ত এলেকাৰ পুনিয়া গাঁৱৰ পুনিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত। মোৰ লগত উপস্থিত আছে পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত তপন কুমাৰ শৰ্মাদেৱ। তেখেতৰ নেতৃত্বত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াতে পাঠদান কৰোৱাৰ ব্যৱস্থা কৰিছে। আৰু বৰ্তমান সময়ছোৱাত কৰোনাৰ মহামাৰীৰ সন্ত্ৰাসৰ সময়ত বিশেষকৈ দেশত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, দশম শ্ৰেণী বুলিয়েই নহয় সকলো ছাত্ৰ ছাত্ৰীয়ে বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে। তেনে ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কেনেকুৱা ব্যৱস্থা ভৱিষ্যতৰ কাৰণে গ্ৰহণ কৰিব? নমস্কাৰ, মই পোনপ্ৰথমে ৰিয়েল নিউজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই শ্ৰী তপন কুমাৰ শৰ্মা, অধ্যক্ষ পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়। আচলতে আমাৰ যেতিয়া কৰোনা ভাইৰাছ আৰম্ভ হ'ল, যেতিয়া স্কুলবিলাক বন্ধ হৈ গ'ল, তেতিয়া আমি হতাশাত ভুগিছিলোঁ আৰু লগে লগে আমি শিক্ষক সমাজৰ লগত আলোচনা কৰি আমি এটা ষ্ট্ৰেটেজি নিৰ্ধাৰণ কৰিলোঁ যে আমাৰ ল'ৰা ছোৱালীখিনিক আমি কেনেকৈ এই শিক্ষাৰ পৰা যাতে বঞ্চিত হ'ব নোৱাৰে তাৰ কাৰণে আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি কিছুমান আঁচনি প্ৰস্তুত কৰিছিলোঁ। আৰু আমি প্ৰথম পদক্ষেপ হিচাপে আমি গাঁৱে গাঁৱে আমি ঘূৰিছিলোঁ, অভিভাৱকসকলৰ লগত আমি যোগাযোগ কৰিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে গোটেই বন্ধৰ সময়ছোৱাত অভাৱত নাথাকে আৰু সাৱধানতা অৱলম্বন কৰে, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰে, এই সকলোবোৰ দিশ আমি সচেতনতা বৃদ্ধিৰ কাৰণে আমি গাঁৱে গাঁৱে গৈছিলোঁ, অভিভাৱকসকলৰ লগত আমি যোগাযোগ কৰিছিলোঁ। আৰু দ্বিতীয় পৰ্যায় হিচাপে আমি এতিয়া কি কৰিছোঁ, আমি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অঞ্চল ভেদে, মোৰ যিহেতু বিদ্যালয়খনত বিভিন্ন অঞ্চলৰ ল'ৰা ছোৱালী আছে, গতিকে আজি আমি 5খন গাঁৱৰ ল'ৰা ছোৱালীক লগত লৈ ইয়াতে আমি ক্লাছটো আৰম্ভ কৰিছোঁ। ইয়াৰ আমি অহাকালিলৈ আমাৰ ঠেকাবাৰীত হ'ব, তাৰপিছত আমাৰ মইনাওজাত হ'ব, এনেকুৱা পৰ্যায়ক্ৰমে আমাৰ ক্লাছবিলাক হ'ব। আৰু আমাৰ শিক্ষক সমাজ আমাৰ এনেকুৱা আগ্ৰহী হৈছে আৰু মই যিটোৱে আহ্বান জনাইছোঁ সেইটোকে তেওঁলোকে ফ'ল' কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলেও আমাৰ লগত একত্ৰিত হৈছে। গতিকে আমি পৰ্যায়ক্ৰমে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই শৈক্ষিক দিশৰ পৰা যাতে বঞ্চিত হ'ব নোৱাৰে তাৰ কাৰণে আমি যথাবিহিত ব্যৱস্থা আমি গ্ৰহণ কৰিম। দৰকাৰ হ'লে হোম টু হোম আমি যাম, তথাপি আমি ল'ৰা ছোৱালীক ইয়াৰ পৰা বঞ্চিত হ'বলৈ আমি দিব নোৱাৰোঁ। আপোনালোকে এই প্ৰচেষ্টা যে হাতত লৈছে আমি ধন্যবাদ জনাইছোঁ। ইয়াত আপোনালোকৰ কোন কোন স্কুলৰ ছাত্ৰ ছাত্ৰী আছে বুলি আপোনালোকে? নাই, মইতো আহ্বান জনাইছিলোঁ। পৰহি মই ইয়াত আহিছিলোঁ মোৰ সতীৰ্থসকলৰ সৈতে। আহি পেলাই মই কৈছিলোঁ যে মই অকল যে মোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিকে মই পঢ়াম এনেকুৱা নহয়, যে ওচৰৰ নিকটৱৰ্তী যি হাইস্কুল লেভেলৰ ষ্টুডেণ্ট আছে, ক্লাছ 10 লেভেলৰ, তেওঁলোককো মাতিছিলোঁ, কিন্তু তেওঁলোক অহা নাই। কিন্তু মোৰ বিদ্যালয়ৰে যিহেতু বেছি সংখ্যক ল'ৰা ছোৱালী ইয়াত আছে, গতিকে মূলতঃ মোৰ বিদ্যালয় বুলিয়ে ক'ব পাৰি। আৰু আপোনালোকক এই যে মহামাৰীৰ কাৰণে যিহেতু ছাত্ৰ ছাত্ৰীসকল বেছি ক্ষতি হৈছে, সকলো ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল বেছি ক্ষতি হৈছে আৰু এতিয়া লকডাউনৰ তৃতীয় পৰ্যায়ৰ আজি 4ৰ্থ দিন। এই 4ৰ্থ দিনলৈকে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি লছ হৈছে আপোনালোকে কেনেধৰণে পূৰণ কৰিব পাৰিব বুলি ভাবিছে? আমিতো 17 তাৰিখলৈ ৱেইট কৰি আছোঁ। 17 মে'ত যেতিয়া চৰকাৰে ঘোষণা কৰিব, যদি লকডাউন এক্সটেণ্ড কৰে তেনেহ'লে আমাৰ আঁচনি বেলেগ হ'ব। আৰু যদি লকডাউন যদি খুলি দিয়ে তেনেহ'লে আমি ছামাৰ ভেকেশ্যন যিটো আছে আমি এভেইল নকৰোঁ। আমি চৰকাৰক দাবী জনাইছোঁ, আমাক কোনো গৰমৰ বন্ধ নালাগে, শনিবাৰ নালাগে, ৰবিবাৰ নালাগে। আমি ৰবিবাৰেও ক্লাছ কৰিম, শনিবাৰে ফুল ক্লাছ কৰিম আৰু গৰমৰ বন্ধ নালাগে। তাৰ উপৰিঞ্চি আমাৰ চৰকাৰী বন্ধ যিবিলাক আছে সেইবিলাকতো আমি ল'ৰা ছোৱালীক ক্লাছ কৰিম। ধন্যবাদ জনাইছোঁ। আপোনালোকৰ এই প্ৰচেষ্টা সফল হওক আমি তাৰে কামনা কৰিছোঁ আৰু ৰিয়েল নিউজ অসমৰ পৰা আপুনি এই মতামত দিয়াৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকলৈ ধন্যবাদ থাকিল আৰু মই সকলো অভিভাৱকৰ সহায় সহযোগ কামনা কৰিছোঁ। অভিভাৱকসকলে যদি আমাৰ লগত সহযোগ কৰে তেতিয়া আমাৰ ল'ৰা ছোৱালী কোনো কাৰণতে বঞ্চিত নহয়। আপোনাক এই কাৰ্যসূচীত আপোনাৰ সহপাঠী যিজন শিক্ষক আছে তেওঁলোকে কি কি ছাবজেক্ট পঢ়াব, কি কি বিষয় পঢ়াব আৰু কোনে কোনে আপোনাক সহায় কৰিছে জনাব? মোৰতো আচলতে কি, মোৰ বিভিন্ন জেগাৰ পৰা শিক্ষকসকল আহেতো বিদ্যালয়লৈ, গতিকে মই মূলতঃ মই বৰ্তমান স্থানীয় যিসকল শিক্ষক আছে মানে ছাবজেক্ট এক্সপাৰ্ট, যেনে দিলীপ শৰ্মা, তেওঁ মেথছৰ ক্লাছ কৰি আছে, যেনে মীনাৰাম হাজৰিকা, তেওঁ ছ'চিয়েল ছায়েন্সৰ, যতীন নাথ, তেওঁ ছ'চিয়েল ছায়েন্স এছামিছৰ, ঠিক সেইদৰে মোৰ ৰিটায়াৰ্ড টিচাৰ মই লৈ আহিছোঁ ইংৰাজীৰ কাৰণে, গৌৰী শৰ্মা,
ঠিক সেইদৰে অসমীয়াৰ কাৰণে যোগেশ্বৰ হাজৰিকাক আনিছোঁ। মোৰ একাডেমিক ইনচাৰ্জ চক্ৰধৰ বৰা আছে, প্ৰয়োজন বোধে তেখেতে ইংৰাজীত এছিষ্ট কৰিব, আৰু মই নিজেও কিছু কি কৰিম, মই ক্লাছ ল'ম। গতিকে এনেকুৱা প্ৰত্যেকটোগৰাকীয়ে আমাৰ সহায় কৰি আছে, আৰু ICT যিখিনি আমাৰ টিচাৰ আছে সিহঁতে কাম কৰি আছে, আৰু যিসকল টিচাৰ আহিব পৰা নাই তেওঁলোককো আমি হোৱাটছএপত আমি হেৰি কৰিছোঁ, তেওঁলোকে দিছে ল'ৰা ছোৱালীৰ লগত ইণ্টাৰেক্ট কৰি আছে, আৰু এটা ভাল ৰেচপঞ্চ পাইছোঁ বুলি আমি ধাৰণা কৰিছোঁ। ধন্যবাদ আপোনালোকৰ এই কাৰ্যসূচী সফল হওক, যাতে ল'ৰা ছোৱালীখিনিয়ে অনাগত দিনত তেওঁলোকৰ শৈক্ষিক দিশটো তেওঁলোকে সুন্দৰভাৱে গ্ৰহণ কৰিব পাৰে, বা তেওঁলোকৰ শিক্ষাৰ যাতে গ্ৰহণ কৰিব পাৰে, মানদণ্ডটো তেওঁলোকে বজাই ৰাখিব পাৰে, শিক্ষা গ্ৰহণ কৰি তেওঁলোক আগুৱাই যাব পাৰে ভৱিষ্যতৰ কাৰণে। আপোনাৰ জৰিয়তে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ ৰিয়েল নিউজ অসমৰ তৰফৰ পৰা। ধন্যবাদ। নমস্কাৰ। এই ফৰ্মুলাইদি আমাক এইটো ফৰ্মুলাৰ দ্বাৰা আমি বসাবটো ওলাব পাৰোঁ দুটা সংখ্যা। আমি একদম সৰু সংখ্যা এটা লওঁ, একদম সংখ্যা এইটো লিখি লোৱাচোন। এইকেইটা তোমালোকে চেষ্টা কৰিছা ওপৰত, এনে হ'লেও চাইছা। কেৱল আমাৰ কোৰ্চটো শেষ কৰাৰ উদ্দেশ্য নহয়, কমকৈ শিকা, ধুনীয়াকৈ শিকিবা।